হাই ভাইয়াত মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মানে কি আৰু লক্ষী পূৰ্ণিমা আজি ইয়াতে লক্ষী পূজা কৰিব আৰু ভাইয়াত তালৈকে যাই আছোঁ বলক ভাইয়াত অলপমান পূজাকে দেখুৱাওঁ আৰু আপোনালোকক বলকচোন অলপ পূজাকে চাওঁ আৰু ভাইয়াত দুখন পূজাত যাম আৰু মানে কি আৰু এখন তাতে ওচৰতে দাদাহঁতে কৰিছে আৰু মানে কি আৰু দাদাৰে লগ আৰু অখিল দাহঁতত যাম তাতে প্ৰসাদ চসাদ দি আৰু ৰাইজৰ তাত যাম ভাইয়াত বলকচোন আৰু দুখন পূজাই অলপ চাই দিম আৰু ভাইয়াত অখিল দাহঁতৰ আৰু পূজা আহি পালোঁ ভাইয়াত বলকচোন এখনত প্ৰসাদখন দি আৰু ৰাইজৰ পূজাত যাম ভাইয়াত বলক Iya aja. Dia. এইখন আৰু প্ৰসাদ দি কিনে মানে কি আৰু এতিয়া ৰাইজৰ প্ৰসাদখন দি দিম আৰু ভাইয়াত বলক ৰাইজৰ তালৈ আন্ধাৰ এতিয়া মানে কি আৰু গেটেদি সোমাই দিলোঁ দুই চাইডে পূৰা ৰাসৰ দৰে কৰি দিছে আৰু জিলকা জিলকি ভাইয়াত চাইডে দোকান মানে পূজা চাবা আহিছে লক্ষী পূজা প্ৰতিমা আনিছে না প্ৰতিমা অনা নাই ন প্ৰসাদটো লৈ আছে বাদৰ হয় নেকি দেচোন মই প্ৰসাদখন দি আহোঁ দে বলক আৰু ভাইয়াত এতিয়া ৰাইজৰ মানে কি আৰু প্ৰসাদখন দি দিম আৰু এইখন প্ৰসাদ দি কিনে তাৰ পাছত পূজা চাম আৰু ভাইয়াত বলকটো আপোনালোককো দেখুৱাম আৰু কি হ'ল লক্ষী পূজাচোন হেৰি কৰাই নাই কৰি আছো না কালি পাই যাবি আগে Guys. বৰ্তমান আৰু মানে কি আৰু ভাইয়াত প্ৰতিমা অনা নাই অকণমান পিছত আৰু প্ৰতিমা আনিব আৰু ইয়াতে লৈ আছে ভাইয়াত চান্দাটো দি দিম আৰু কালেকশ্যনটো দি দিলোঁ আৰু ভাইয়াত মানে কি আৰু লক্ষী পূজাত মানে কি আৰু চেল্ফি উঠা পথ বনাই দিছে আৰু চেল্ফি উঠি আছে আৰু ভাইয়াত এসো মা লক্ষ্মী বসো মা লক্ষ্মী
থাকো মা লক্ষ্মী ঘরে ঘরে এসো মা লক্ষ্মী বসো মা লক্ষ্মী থাকো মা লক্ষ্মী ঘরে ঘরে ৰাজৰ পূজা চাই আৰু এতিয়া মানে কি আৰু অখিলদাহঁতৰ পূজা চাব আহিলোঁ আৰু এয়া মোৰ লগত আছে নৱতা অখিলদাহঁতৰ পৰা আহিলে পূজা সেৱা কৰি আহিলোঁ আৰু সেই নৱতা গ'ল আৰু সেৱামান কৰি এয়া মোৰ লগত ভাইটিও আছে আৰু এতিয়া অখিলদাহঁত থাকে সংঘমিত্ৰা দিহা নামৰীয়া দলৰ নাম উপভোগ কৰিলে। ইয়াৰ পিছত আমি আগবঢ়াম বৰতেজপুৰ হৰিপ্ৰিয়া নামৰীয়া দলৰ নাম পৰিৱেশন আৰু ইয়াৰ পিছতে আমি আৰম্ভ কৰিম আজিৰ বিশেষ আকৰ্ষণ কল্পজ্যোতি নাট্য পৰিষদৰ দ্বাৰা নাট অভিনয়। এটা এটা কিন্তু খিচাৰি বুলি নাখাবি ভোগ বুলি খাবি নাখাবি একবাৰে খাম কোনদিনা দিবা কোনদিনা দি আজি আহিছোঁ আজি আহিছোঁ আজি এয়া নহয় এইটো বাবাটো
সকালতো বাদ দে ঘুরব পাইছি না বাস সেইটোৱে মেইন কথা ঘুরব পাইছি না ইভেন নাচিবি তই মই খাব নোৱাৰো নাখাবিও খাব আহিছা বহুত ধুনীয়া লাগিছে আৰু বায়াত মানে কি আমাৰ ডাঙৰে হয় এই বিষ্ণুপ্ৰিয়া নামৰীয়া দল আৰু অলপ আমাৰ এই যে ডিউটি আৰু মানে কি আৰু যাত্ৰা পাতি আৰু আৰম্ভ হৈ গ'ল আৰু খিচাৰি খালি না দুটা খালি অপূৰ্বটা খালি দাদাই ঠিক আছে পাতি কিন্তু চাইলৈ যাব অনুপ ভাইটিৰ অনুপ কলিতা ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়া আমাৰ ভাইটিয়ে মানে অনুপ কলিতা ভাইটিয়ে আৰু ভাল ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ সক্ষম হ'ব প্ৰেৰণা পাব আশীৰ্বাদ কৰিব অনুপ কলিতাক ইউটিউবত সাবস্ক্রাইব করে দিব আর লাইক করে দিব লগতে কমেন্টও কৰিব